স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি বৰ্তমান গাড়ী লৈ যাব ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। আপোনালোকে আমাৰ লগত গৈ থাকক, মৃত্যুঞ্জয় মন্দিৰ চাব যাম। এয়া আইনো ভিতৰত সোমাই আছে। আইনো ফাইনেলি আহি পাই গ'লো। হেল্ল' বন্ধুসকল, ইমান দূৰ আহি বৰ্তমান আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ। চাওক আপোনালোকে, নক'ব আৰু মানে কিমান দিনৰ মূৰত আহিছোঁ। মানে ইমান দিন হ'ল বনোৱা, কিন্তু আজিলৈ এবাৰো আহি পোৱা নাছিলোঁ। আজি প্ৰথম আহিছোঁ, এইবাৰ প্ৰথম আহিছোঁ, গতিকে ইমান কথা নাজানো ইয়াত ক'ত কি কৰে, কি হয় কি নহয়। তথাপিও যিমানখিনি জানো ক'বলৈ চেষ্টা কৰিম আৰু জনাব চেষ্টা কৰিম। কিন্তু এই ভিতৰলৈ মানুহ সোমাই যায় বুলি মই ভবা নাছিলোঁ মানে, কিন্তু মানুহ গৈ আছে মানে ভিতৰলৈও। দেখা যাব আৰু কি হয় কি নহয়। মানে 15 আগষ্ট বুলিয়ে চিঞৰ বাখৰ কৰি বন্দে মাতৰম ভাৰত মাতা কি জয় চিঞৰি মাতটো মানে একেবাৰে অৱস্থা নোহোৱা হৈ আছে দিয়ক। সেইকাৰণে অকণমান চেঞ্জ পাব পাৰে মাতটোত। আশে পাশে পৰিৱেশখিনি চাই লওক অলপ। তামোল চামোল লগাইছে, মানে অলপ চলপ কিবা কিবি গছ চছ লগাইছে আৰু। এনেতো ওচৰে পাজৰে বেছি গছ গছনি নায়েই। এই সিফালে অলপ চলপ কিবা কিবি লগাইছে, চাওক পানী দি আছে। তো বৰ্তমান এয়া চাওক এনেকুৱা ভিউ, ইফালৰ পৰা এনেকুৱা, সিফালৰ পৰাতো অলপ দেখা পাইছে আপোনালোকে। আৰু চাওক আশে পাশে পৰিৱেশটো, ইয়াতে গাড়ী পাৰ্কিং কৰি থৈছে চবে মানে ইমান মানুহ নাই দিয়কচোন, তথাপিও আৰু যিমানখিনিহঁত আছে তো এইখিনিহঁত জেগা চাওক। আৰু এইবোৰ ইফালে গছ গছনি লগাইছে, তাত পানী দি আছে। এইফালে আপোনালোকৰ আৰু কিবা কিবি বনাই আছে, মানে হয়তো আৰু দুদিনমানৰ পিছত বহুত ধুনীয়া দেখা পোৱা হ'ব। তো চাওক এইবিলাক লাইটবিলাক চাগে ৰাতি জ্বলে চাগে, আৰু মই নাজানো। কিন্তু তাত চাওক, শুনিছোঁ মানে কি হয়, বৰষুণ যেতিয়া পৰে নহয়, বৰষুণ পৰিলে বোলে ইয়াত বঢ়িয়া দেখে। এইখিনিৰ পৰা পানী পৰে নহয়, বহুত ধুনীয়া দেখে বুলি কৈছে। আৰু মই দেখাটো নাই, প্ৰথমবাৰ আহিছোঁ। শুনিছোঁ এইটো হেনো ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ হয়। তো প্ৰথমবাৰৰ বাবে সোমাই আহিলোঁ। তামাম গৰম, একদম পুৰি পেলাইছে, মানে ভৰি অৱস্থা নোহোৱা হৈ গৈছে। কি ক'ব আৰু, ৰ'দ তামাম দিছেতো, এই টাইলছটো গোটেই মানে ভৰি পুৰি অৱস্থা নোহোৱা কৰি দিছে। বহুত গৰম, আৰে পুৰি দিছে ৰে, তামাম পুৰিছে দিয়ক। একদম ওপৰলৈ দেখাই নাপায়, চাওকচোন কিমান ওখ, মানে ইমান ডাঙৰ, একো দেখা নাপায়। চাওক ইমান তলতে ৰৈ যাওঁ, চাওক এইখিনিতে ৰৈ যাওঁ, চাওক। তো ভিতৰলৈ গমন কৰিছোঁ আৰু মানে কি ক'ব, অলপ দূৰলৈকে আহিছোঁ ৰ'ব। মাটি অৱস্থা নোহোৱা জেগাত দৌৰি আহিছোঁ। তাত মানে কি হয়, ইমান ওচৰৰ পৰা হয়তো ভিডিঅ'টো ভাল নাহে, ধৰিবই নোৱাৰে কিমান দূৰত আছে কি কথা, ধৰিবই নোৱাৰে। মানে তলতে থাকি যাওঁ, মানে কেমেৰা ঢুকিয়ে নাপায়গৈ। সেইকাৰণে মানে, আৰু তাতে যি তাপ গৰম। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।